হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। মোৰ ইউটিউব চেনেল সপোনৰ ঠিকনা বিচাৰি যিটি পোনপ্ৰথমে মই সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। এই নৱবৰ্ষৰ সকলোৰে জীৱনতে যেন সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'ত মই বনাবলৈ ল'ম এটা নাইট ক্ৰীমটোত মই কি বস্তু ব্যৱহাৰ কৰোঁ সকলো দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ক্ৰীম বনাবলৈ আমাক প্ৰয়োজন হ'ব পিঠাগুড়ি। এয়া মই পিঠাগুড়ি লৈছোঁ। বৰ্তমান এতিয়া বিহুৰ সময়, সকলোৰে ঘৰত পিঠাগুড়ি উপলব্ধ হ'বই। সকলোৱে যিহেতু বিহু বুলি পিঠা পনা বনাইছে, সেয়েহে মই এয়া পিঠাগুড়ি দিয়ে আজি নাইট ক্ৰীম বনাবলৈ লৈছোঁ। এতিয়া ইয়াত মই ক'বলৈ পাহৰিছোঁ, ইয়াত মই পিঠাগুড়ি লৈছোঁ 2 চামুচ আৰু ইয়াত মই এতিয়া দিম গোলাপ জল। মই গোলাপ জল দিছোঁ। গোলাপ জল দি এনেকৈ মিশ্ৰণটো মিক্স কৰিব। আৰু অকণমান প্ৰয়োজন হ'ব। এতিয়া মিশ্ৰণটো হৈছে ধুনীয়াকৈ। গোলাপ জলে আৰু পিঠাগুড়িখিনিয়ে ধুনীয়াকৈ মিক্স কৰি ল'ব। চাব যাতে কাৰণ গোট সকলোৱে জানে পিঠাগুড়ি যদি আমি মুখত সানো তেন্তে আমাৰ মুখৰ দাগ নাইকিয়া হয়। আৰু এইফালে গোলাপ জল সানিলে আমাৰ মুখখন ধুনীয়া সতেজ হৈ থাকে। এয়া ধুনীয়াকৈ মিক্স হৈ গৈছে। আপোনালোকে হয়তো মন কৰিছে, মই কিছুমান এনেকুৱা ভিডিঅ' দিওঁ যিবোৰ ভিডিঅ' খুব সহজতে আৰু কম খৰচতে তৈয়াৰ কৰিব পাৰি। আমি ঘৰত থকা কিছুমান বস্তুৰে আমি খুব কম সময়ত আৰু খৰচ কমটো আমি সকলোৱে বিচাৰোঁ ন। আমাৰ গৃহিণীসকলৰ সেইটোৱে কাম, আমি কম খৰচতে সদায় আমাৰ বাজেটটো মেইন। গতিকে আমি কম বাজেটত সদায় ভাল বস্তু এটা পাবলৈ বিচাৰোঁ। মই সেই বুলিয়ে সদায় কম বাজেটত ভাল বস্তু আপোনালোকক দিব বিচাৰোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই কেনে পাইছে জনাই থাকিব। এতিয়া এই মিশ্ৰণখিনি হৈ গ'ল, ধুনীয়াকৈ মিক্স কৰিলোঁ। এতিয়া মিক্স কৰাৰ পিছত এইখিনি মই এতিয়া 2 ঘণ্টালৈ থৈ দিম। 2 ঘণ্টাত এয়া গোলাপ জলখিনিয়ে আৰু এয়া পিঠাগুড়িখিনিয়ে ধুনীয়াকৈ মিক্স হৈ যাব। এনেই পিঠাগুড়িটো খহটা হৈ থাকে অকণমান, কিন্তু এতিয়া যেতিয়া আমি 2 ঘণ্টা সময় থৈ দিম, 2 ঘণ্টা সময় থৈ দিয়াৰ পাছত মিশ্ৰণখিনি ধুনীয়াকৈ গোল খাই যাব। তাৰপাছত বাকী আগত কি দিব লাগে সেইখিনি মই ভিডিঅ'টো আগলৈ কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। 2 ঘণ্টা সময় মই এনেকৈ থ'লোঁ। 2 ঘণ্টা সময় পাৰ হোৱাৰ পাছত মই ইয়াত দিম এতিয়া নাৰিকল তেল এচামুচ। এয়া চামুচতে মই এচামুচ নাৰিকল তেল লৈছোঁ। ইয়াতে মই এনেকৈ ধুনীয়াকৈ আকৌ একেলগে মিক্স কৰি দিম। এতিয়া দ্বিতীয়তে আমাক লাগিব এল'ভেৰা জেল। মই এইটো লৈছোঁ এল'ভেৰা জেল, অনলাইনৰ পৰা অনা। কেইবাটাও ভিডিঅ'ত মই এইটো এল'ভেৰা জেল ব্যৱহাৰ কৰিছোঁ। খুব ডাঠ এইটো, সেইকাৰণে মানে পটককৈ নোলায়। এচামুচে দিব, মোৰ এতিয়া বৰ্তমান ওলোৱা নাই, মই এচামুচ জোখমতে দি ল'ম। এচামুচ হোৱাৰ পাছত এনেকৈ ধুনীয়াকৈ মিক্স কৰি দিব। মোৰ আৰু অকণমান দিব লাগিব, যিহেতু এচামুচ হোৱা নাই মোৰ। এইটো নোলোৱা হৈছে, খুব ডাঠ হয় জেলটো, তলফালে আছে, সেইকাৰণে মানে পটককৈ নোলায়। মই জেলটো তেনেকৈ উলিয়াব নোৱাৰিলোঁ, আকৌ হাত লগাবলগীয়া হ'ল। একেবাৰে ঢাকনি খুলি আঙুলি দি উলিয়াইছোঁ, তাৰপাছতহে উলিয়াইছে। এতিয়া এইখিনি ধুনীয়াকৈ জেলৰ লগত এল'ভেৰা জেল, নাৰিকল তেল, তাৰপিছত এই পিঠাগুড়িৰ সৈতে যিখিনি আমি গোলাপ জল দি থৈছিলোঁ সেইখিনি আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম।
এইখিনি মিক্স হৈ গ'ল। এতিয়া ইয়াত দিম এটা ভিটামিন ই কেপচুল। এইটো ভিটামিন ই কেপচুলটো দি আকৌ ধুনীয়াকৈ মিক্স কৰি দিম। আমাৰ নাইট ক্ৰীম বনাই হোৱা হ'ল, এয়া সম্পূৰ্ণ হ'ল। এতিয়া ইয়াক মই এতিয়া এটা ধুনীয়াকৈ টেমা এটা লৈছোঁ, ইয়াতে মই ধুনীয়াকৈ ভৰাই থৈ দিওঁ। এয়া মই টেমাটোত ভৰাই ল'লোঁ। এতিয়া এইখিনি মই সদায় ব্যৱহাৰ কৰিম। আপোনালোকে এনেকৈ ঘৰতে নাইট ক্ৰীম বনাই চাবচোন কেনেকুৱা হয়। এতিয়া ইয়াক মই ফ্ৰিজত থৈ দিম। ফ্ৰিজত থোৱাৰ পাছত আপুনি ৰাতি মুখ ধুব, মুখ ধুনীয়াকৈ চাফ চিকুণকৈ মুখখন ধোৱাৰ পাছতে ক্ৰীমটো সানি ৰাতি শুই থাকিব, আৰু ৰাতিপুৱালৈ চাবচোন কিমান ধুনীয়া আপুনি ৰিজাল্ট এটা পায়। ভিডিঅ'টো চাই কেনে পালে নিশ্চয়কৈ জনাব। আৰু ইয়াতে মই ক্ৰীমটোৰ উপকাৰিতাৰ বিষয়ে আৰু অকণমান ব্যৱহাৰৰ বিষয়ে কৈ থওঁ। ক্ৰীমটো আমি যেতিয়া ব্যৱহাৰ কৰাৰ আগতে আমি ৰাতি মুখখন চাফাকৈ ধুই ল'ব লাগিব, যাতে আমাৰ মুখত আমি দিনটো ক্ৰীম কিবা সানো আকৌ ধূলি মাকতি থাকে আমাৰ, সেই আমি আচলতে সদায় ৰাতি ধুনীয়াকৈ চাফ চিকুণকৈ মুখখন ধুই শুব লাগে। বহুতে নোধোৱেই। তাৰপিছত আপোনালোকে মুখখন ধুনীয়াকৈ ধুই কৰি এই ক্ৰীমটো সানি ৰাতিটো থৈ দিব। তাৰপিছত ৰাতিপুৱা আকৌ চাফাকৈ মুখখন ধুই দিব। এই ক্ৰীমটো সানিলে এতিয়া যিখিনি মানে উপকাৰিতা বুলি ক'ব গ'লে বহুতেই উপকাৰিতা আছে। যিহেতু তাত মই পিঠাগুড়ি দিছোঁ, তাৰপিছত ৰ'জ ৱাটাৰ দিছোঁ। সেইবোৰতো জানেই, পিঠাগুড়িয়ে আমাৰ মুখৰ যিবিলাক দাগ থাকে, ক'লা দাগ নাইকিয়া কৰে। আকৌ চকুৰ কিনাৰত আমাৰ বহুতো ক'লা দাগ হয়, বয়সৰ চাপ পৰে, বয়সৰ চাপো নাইকিয়া কৰে। তাৰপাছতে আকৌ আমাৰ মুখখন ছালখন শুকান হৈ যায়, সেই শুকান হোৱা ছালখনকো আমাৰ সতেজ কৰি তোলে। আৰু আমাৰ ছালখন ক'লা পৰি পেলাই আন্ধাৰ হৈ যায়। আকৌ মানে সময়ৰ লগে লগে আমাৰ ব্ৰাইটনেছটো কমি যায়, অকণমান উজ্জ্বলতাটো যিটো কমি যায়, সেই উজ্জ্বলতাও আনে। গতিকে আপোনালোকে ঘৰতে ক্ৰীমটো ব্যৱহাৰ কৰি চাব, আৰু ৰিজাল্টটো কেনেকুৱা হয় আপোনালোকে কমেণ্টত মোক নিশ্চয়কৈ জনাব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ মই ইয়াত ধন্যবাদ।